পৰা ওলাই ভাবিছিলোহে আপোনালোকক এখন ড্ৰামা দেখাবলৈ, এয়া হে দেখা পালো জামটো। এই বৃহত্তৰ জামটো দেখিয়ে মই ভাবিলো এখন শক্তিমানৰ নিচিনা গলতে কাপোৰ ওলমাই পুৰা উৰি উৰি যাম বুলি, কিন্তু তেনেকুৱাতো সম্ভৱেই নহয়। আধাতে গৰু গাড়ী আৰু আধা ঘোঁৰা গাড়ী সেনেকে আহি পালো। ঘোঁৰা গাড়ী মানে ৰেপিড' আৰু সেনেকে আহি পালো উপায় নাপাই পেলাই, কাৰণ যিহেতুকে ইমান বেছি জাম হলে ৰেপিড'টো বুক কৰিবই লাগিব। আহি পাই ডাইৰেক্ট ভিতৰৰ ফালে সোমাই যাওঁ বুলি ভাবিছো। কোনটোত গ'লে ভাল হ'ব, ৰাইট চাইড নে লেফ্ট চাইড, একো ভাবি পোৱা নাছিলো। এইফালে আকৌ বায়ে মাত দিলে নহয় বোলে এইফালে লেফ্ট চাইড শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতহে যাব লাগে। বলকচোন ভিতৰলৈকে যাই আমি দেখাওঁ আপোনালোকক অকণমান কিবা কিবি। আৰু এইফালে হৈ গ'ল লুকছ, মানে আমিয়ে কৰিছো। এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে ড্ৰামা ষ্টাৰ্ট হৈ গ'ল। ড্ৰামা ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকক শেষখিনিও দেখাব লগাত পৰিল, কাৰণ এই মস্ত ডাঙৰ ড্ৰামাখন আপোনালোককনো মই কেনেকৈ দেখাওঁ সেয়েহে কৈ দিছোঁ অলপ অলপ। ইয়াতে যিমানকেইটা ষ্টৰি আছে নহয়, বহুতকেইটা ষ্টৰি আছে। আৰু আপোনালোকে বিশ্বাস কৰিব, ইয়াতে একদম এক্টিং পাৰফেক্ট হৈছিল। কিন্তু ইয়াতে এক্টিং যিমানকেইটাই কৰিছিল আজিলৈকে কোনোদিনে এক্টিং কি বস্তু গমেই পোৱা নাছিল। ফাৰ্ষ্ট টাইম এক্টিং কৰিছে, তো বহুত বেছি কষ্ট কৰিছিলে ডাইৰেক্টৰ ছাৰজনে, তাৰ ফলতহে ইমান বেছি ধুনীয়া হৈ পৰিছে নাটকখন। আপোনালোকেও কেতিয়াবা ঘৰত যেতিয়া ফ্ৰী থাকে নাটক চাব আহিব, আৰু কৰিলেতো ভালেই লাগে কাৰণ নিজৰ মাইণ্ডটো ফ্ৰেছ থাকে অলপ। আৰু এইফালে মৰ্ণিং ৱাক কৰি আছিলে, এইফালে যঁতৰ ফুৰাই আছিলে, আৰু এইফালে মহিয়সী নাৰীয়ে মানে নাৰীক কেনেকৈ উন্নতিৰ পথত আগবঢ়াব পাৰে তাৰে কথা পাতি আছিলে। এই আজিলৈকে ইমানে। আপোনালোকেও যদি ড্ৰামা চাই ভাল পায় কমেণ্ট কৰি জনাব। মই কিন্তু বহুতেই ভাল পাওঁ, মানে বহুত দিনৰ মূৰত চাইছোঁ। আমাৰ আগৰ দিনৰ সেই ৰজা মহাৰজা বৰ্তমানত যিখন ঘটনা ঘটি আছে সমাজত, সেইখিনি ইয়াতে ধুনীয়াকৈ ফুটাই তুলিছে। আৰু আপোনালোকেও চাবচোন কেতিয়াবা। আৰু এয়া গোটেই আৰ্টিষ্টখিনি একেলগ হৈ পেলাই সেৱা কৰিছে। আৰু এইফালে চাওকচোন আপোনালোকে বকুল ফুল, মানে ফুলি থকা গছ এডাল বা ফল লাগি থকা গছ এডাল যদি কোনোবাই এনেকৈ কাটে নহয়, মোৰ বিৰাটেই বেছি খং উঠে। ইচ্ছা গৈছিল গোটেইকেইটা বকুল খাই শেষ কৰিম, কিন্তু এটা বকুল খোৱাৰ লগে লগে মুখত যিহে ধৰিলে। আপোনালোকে বাৰু বকুল খাই ভাল পায়নে?